পাঠৰ তুমি কেতিয়া পালাহি কালি? কালি ৰাতিপুৱাহে। অঁ ৰাতিপুৱা ভাল ভাল আৰু তোমালোকৰ? আছোঁ ভালনে? অঁ আমাৰো যেন তেনে আৰু ডিঙিতে মুঠ লগাই চলি আছোঁ। হেৰি তোমাক খবৰ পাই গুচি আহিলোঁ এনেকৈ বোলে পাৰ্থ আহিছে, বহুত দিন দেখা নাই, চা চিনাকিও হৈ আহোঁ বোলো। ভালে গৈছা, গাঁৱৰ মাজৰ পৰা ওলাই গৈছা বা আমাৰ যোৰহাটৰ পৰা ওলাই গৈছা। বৰ্তমান নিজৰ ভৰিত যদি নিজে থিয় দি খাব পাৰা তেতিয়া তোমাৰো ভৱিষ্যতো ভাল হ'ব, ঘৰখনো ভাল হ'ব, গাঁওখনৰ নামটোও ভাল হয়, নহয় জানো? পাৰ্থ এটা কথা কওঁ, এই তুমি এনেই ফেচবুক লেনদেনটো দেখিছা নাই? লাইনটো দেখিছা তুমি ফেচবুকত এনেকুৱা কিছুমান কাহিনী পাৰ্থ হৈ গৈছে। তোমাক মই বিষয়টো বুজাই দিছোঁ, পাৰ্থ বেয়া নাপাবা। নাপাওঁ ময়ো নহয়, তাৰমানে কি আজিকালি তাত মানে কি হ'ল, আমাৰ অসমত এটা কাহিনী চলি আছে। কাহিনী মানে কি ধৰি লওক, তুমি এতিয়া ছোৱালীজনী পটককৈ নাম্বাৰ এটা লৈ লোৱা বা তোমাক ভাল লাগিছে, পাৰ্থৰ দা ঘৰ ক'ত, চা চিনাকি হ'লা, চা চিনাকি হ'লে তোমাৰ নাম্বাৰ এড্ৰেছ পত্ৰ বিচাৰি দিলে, এড্ৰেছটো দিয়া দিলে তুমিতো বুজি নাপাবা, তোমালৈ ডিষ্টাৰ্ব দি থাকিব। ডিষ্টাৰ্ব দি থাকিলে ছোৱালীজনীৰ বিষয়টো তুমি মৰম লাগিব, মাতটো খুব তাজাকৈ মিহিকৈ উলিয়াই দিব, তুমিও তেতিয়া তাজাকৈ কৈ দিব লাগিব, হয় নহয়? কিন্তু পাৰ্থ এটা চিন্তা কৰকচোন, বিয়াখন বা ছোৱালীজনীৰ এড্ৰেছটো পালে ভাল লাগে, ছোৱালীজনী কথা বতৰা পাতিও ভাল লাগে, কিন্তু সেই বিষয়টোত যদি একেবাৰে ভুক্তভোগী হৈ যায় তেতিয়া পাৰ্থৰ লাইফটো চেঞ্জ হৈ যাব, হয় নহয়? কিন্তু এইটো কাৰণে মই কৈছোঁ পাৰ্থ, মই বিষয়বিলাকত তাৰমানে কি হৈছে, আজিকালি ছোৱালীবিলাক জান খায়, তেজ খাই মানে বুজি পোৱা নাই। তুমি যি ইনকম কৰিছা বুজি নোপোৱা, তুমি পইচানো পাবা কেইটকা, বা 15,000 পেলাবা বা 12,000 পাবা বা 18,000 পালা, যেনে কিন্তু সেই ছোৱালীজনীৰ লগত টাইম পাছ কৰাৰ লগে লগে তোমাৰ অন্তকণ্ঠবোৰ বা তোমাৰ মাত কথাবোৰ বা তোমাৰ মনটো চম্ফল হৈ যাব। চম্ফল হোৱাৰ লগে লগে তাই ফটোখন তোমাৰ মনত পৰি থাকিব, তোমাৰ হৃদয়ৰ যিটো যান্ত্ৰণা, সেই যান্ত্ৰণাটো তোমাৰ সেই ফটোকপিলৈকে মনত থাকিব। তেতিয়া তুমি ছোৱালীজনীয়ে যেতিয়া তোমাক এনচাৰ দিয়ে, পাৰ্থ ক'ত আছা, তেতিয়া তুমি ক'বা যে মই ডিউটিত আছোঁ বুলি ক'লে তুমি বাচি থাকিবা। তাৰমানে ছোৱালী ভিডিঅ'টো তুমিতো বুজি নাপাবা। ছোৱালীবিলাক আজিকালি তাৰমানে কি এজনৰ বাবে নহয়, ছোৱালীবিলাকে আজিকালি টাইম পাছ কৰিবৰ কাৰণে 9জনৰ কাৰণেও মোবাইল চিম বদলি কৰি হ'লেও বা মেছেজ টেক কৰি হ'লেও উল্টা পুল্টাকৈ পতাই তোমাক লাইফটো ঠিক কৰি দিব পাৰে। কিন্তু ছোৱালী বস্তুটো এনেকুৱাই, তোমাক এনেকুৱা পিছল ধৰণৰ কথা কৈ দিব, তুমি একদম গাত পাতি মা দেউতালৈ পাহৰি থাকিবা। কিন্তু সেইটো তুমি নকৰিবা পাৰ্থ, সেইটো তুমি একদম ভুলতো বুজি নাপাবা। ছোৱালী বস্তুটো টকা পইচা হ'লে ঘৰত আজিকালি মানে সুবিধা আছে, ঘৰলৈকে ছোৱালী গুচি আহিব। বেলেগ কৈছোঁ, কিন্তু ছোৱালী বস্তুটো পুহিবলৈ বহুত জামালা, গৰু ছাগলী নহয় মেলি দিবা, ঘাঁহ খাব। কিন্তু সেইটো কথা তুমি মনত ৰাখিবা, এজনী ছোৱালী ৰখা মানে 2জনী কুকুৰা পোহাই ভাল। কেলৈ কৈছোঁ, মই এতিয়া মোৰ লগৰ ল'ৰাজন পাৰ্থ ৰাজেন কলিতা বুলি কয়, চিনি পাবাই নহয়। তেওঁ এতিয়া ছোৱালীৰ বিষয়ে মানে মুক্তভোগী, তেওঁ এতিয়া 10th চনত বাঢ়ি গৈছে। তেওঁ মানে 5 বছৰ ভাল পালে, 5 বছৰ ভাল পাই মানে কি হ'ল, এতিয়া এৰি দিলে। এতিয়া ৰাজেন দাই এতিয়া কৈছে যে ছোৱালী বস্তুটো এনেকুৱা বুলি মই ভাবা নাছিলোঁ, বা ছোৱালীয়ে মগজটো খাই পেলাব বুলি মই ভাবিছোঁ। ছোৱালী গোটেই দিলটো খুলি খাই পেলাব। সেইটো কাৰণে তোমাক পাৰ্থ কৈছে, তুমি বাহিৰত থাকিবা, তুমি 10 পইচা ইনকম কৰিবা, তোমাৰ এদিন টকা পইচা হৈ লাগিলে তুমি গাড়ী এখন ল'লা বা ঘৰ দোকোটালি ভালকৈ চাই চিতি ধুনীয়াকৈ গদগদীয়াকৈ মনৰ কামনা পূৰণ কৰি ল'বা। ছোৱালী বস্তুটো তাৰ পাছতহে তুমি গুৰুত্ব দিবা। ছোৱালী বস্তুটো তেজ খাই দিয়ে, তেজ মানে মহে খালে বেছি ভাল, কিন্তু ছোৱালী মহে খালে ভাল, মহে আঁঠুৱাটো দিব, কিন্তু ছোৱালী তেজ খালে একদম লাইফটো চেঞ্জ হৈ যায়। আৰু এটা কথা তোমাক সতৰ্ক কৰি দিছোঁ কি, প্ৰেম বস্তুটো জনমে নহয়। এতিয়া প্ৰেম ৰাস্তা ঘাটেও হয় বা আজি ক'ৰবাতো হয়, চা চিনাকি হ'লে বুকুত মৰম সোমাই যোৱাৰ লগে লগে মানে কিবা পোক এটা কামুৰ নিচিনাকৈ কামুৰি থাকিব। সেই কথাটো মই তোমালোকক কৈছোঁ, তুমি বেয়া নাপাবা, আৰু মই কথা কোৱাখিনি কোৱাত ভুলো নাপাবা। তাৰমানে মই এইটো বিষয়ত মই ফচিছোঁ আৰু বহুত মোৰ লগৰ ল'ৰা ফচিছে, মই সেইকাৰণে তোমাক মই এটা সতৰ্ক কৰি দিছোঁ। ছোৱালীবিলাকৰ বিষয়টো তুমি জানা নাজানা, ছোৱালীজনীয়ে চাবা ৰিং কৰি তোমাক কিছ কৰি চাব, দাদা আছেনে নাই, কিন্তু তোমালোকৰ দিন টাইম চেঞ্জ হ'ব, তোমাৰ পৰা লাপু কুৱাই ল'ব, কিবা কৰি ল'ব, তোমাৰ পৰা পইচা পাতি সৰকাই ল'ব। সেইখিনি কৰিব নাই। যিজনী ছোৱালীয়ে দিনটোত ফোন এবাৰ কৰে সেইজনীহে লক্ষী ছোৱালী। যিজনীয়ে জানিবা 3বাৰ ফোন কৰিব, তোমাৰ এড্ৰেছ পত্ৰ যিজনী একেদিনাই বিচাৰিব সেইদিনা জানিবা সেইজনী ছোৱালী তোমাৰ জাষ্ট তোমাৰ ৰুহি খাবই। সেইকাৰণে তোমাক মই এই অভিজ্ঞতাখিনি দিছোঁ। ছোৱালী বস্তুটো বৰ মানে ছোৱালী যন্ত্ৰণা বহুত ডাঙৰ যন্ত্ৰণা, এইবিলাক সহ্য কৰিব বহুত মানুহ নোৱাৰে। তুমি এতিয়া তোমাৰ বয়স চাই তুমি নাহোৱা, আৰু তুমি বেয়া নাপাবা। ক'ৰবাত যদি প্ৰেমত পৰিছা যদিও ভণ্টিহঁতক এইটো কথাই ক'বা যে মই জীয়াইহে আছোঁ, তোমালোকক কাষ চাপিব মই এতিয়া পৰা হোৱা নাই, কিন্তু তোমালোকক মই ভাল লাগিছে, তোমালোকৰ জীৱনত লাইফৰ কথা আছে, মই কিন্তু লাইফৰ কথা মই এতিয়া লুট ল'ব পৰা নাই। মই এটা কথাই চিন্তা কৰিছোঁ, কেনেকৈ 2 পইচা ঘনি মই কালি গাঁৱৰ মাজলৈ যাওঁ, কেনেকৈ গাঁৱৰ মাজত ঘৰ দুখোটালি বনাওঁ, আছাম টাইপৰ হওক বা এল টাইপৰ হওক, যি নহওক। আজিকালিতো টকা পইচাৰ ওপৰতে কথা। আজিকালি ছোৱালীবিলাকৰ বিষয়বিলাক একবাৰে টোটেলিয়ে বেয়া। পাছবেলা এটা কথা, আগবেলা এটা কথা।
আৰু গধূলি তোমাক মানে প্ৰেমত পৰি যোৱা লাগিলে মাথাটো চিং চিং মাৰিব আৰু তোমাক কিবা গাঁৱত ক'বলৈ মন নাযাব খাবলৈ মন নাযাব স্বাস্থ্যটো বেয়া হৈ যাব অকল সেই ভণ্টিজনীলৈকে মনত পৰি থাকিব সেই বিষয়বিলাকৰ কাৰণে তোমাক মই মানে এটা মানে ছেভ কৰি দিছোঁ মানে কেলৈ কৈছোঁ তুমি গাঁৱৰ পৰা গৈছাহে দুটকা পইচা ঘটিম বুলি তুমি যদি ফককৈ পৰি যোৱা সেইকাৰণে মই তোমাক কৈছোঁ এতিয়া অঞ্জলি নামৰ অঞ্জলি শইকীয়া তুমি চিনি পোৱা অঞ্জলি শইকীয়া এতিয়া বহুত ল'ৰা গলাই তেজ খাইছে বহুত ল'ৰা এতিয়া কিছুমান মাথা পাগল হৈছে কিছুমান ব্ৰিংটাৰমাৰ হৈ গৈছে কিছুমান এণ্টেনিড হৈ গৈছে সেইবিলাক মানে বেমাৰ কেলৈ কৈছে মাককো খুলি ক'ব নাই বাপেককো খুলি ক'ব নাই ছোৱালীজনী ডেইলি ফোন কৰি থাকে ল'ৰাটোৱে পায়হে 10,000 বা 20,000 টকা ছোৱালীজনী আনি কেনেকৈ কি খুৱাব কিন্তু ছোৱালীয়েতো সেই বিষয়টো বুজি নাপায় দাদাই বহুত পায় বুলিয়ে ভাবে সেইটো কাৰণে তোমাক মই সেই কথাখিনি সতৰ্ক কৰিলোঁ পাৰ্থ কথাখিনিত তুমি বেয়া নাপাবা তোমাক কেলৈ কৰিছোঁ তাৰমানে এই অসমত এই কথাটো খুব চলি আছে ছোৱালীয়ে তেজ খায় তুমি এই কথাটো প্ৰতিজন যুৱকে সুধিবা প্ৰতিবোৰৰ শুনা পাবা প্ৰতি মোবাইলটো তুমি চাবা ফেচবুক খোলা যি খোলা টিকটক খোলা আগত ছোৱালী মাতবিলাকে ওলায় ছোৱালীক খুব মাতবিলাক মিহিকৈ থাকি পটককৈ পিছল খাই যায় তুমি যাতে বৰষুণত পিছল খালে তুমি পটককৈ উঠিব পাৰিবা প্ৰেমত পিছল খাই গ'লে তুমিতো উঠিব নোৱাৰিবা সেইকাৰণে মই তোমাক সতৰ্ক কৰিছোঁ তুমি মোৰ কথা শুনি কিবা বেয়া পাইছা নেকি বেয়া ঠিকেই দিছে সেইকাৰণে মই তোমাক কৈছোঁ তুমি এনেই লাইফত ছোৱালী কেনেবাকৈ কথা কৈছা নেকি ক'ৰবাত নাই এনেই চিনাকি হৈছা নেকি ক'ৰবাত ভাল নাপায় চিনাকি প্ৰৱৰ্তন হোৱা নাই তেতিয়া তুমি এটা লক্ষীচৰিত্ৰ লোৱা কেলৈ লক্ষীচৰিত্ৰ লোৱা তুমি ভাল লোৱা বুলি কৈছোঁ অৱশ্যে ছোৱালী বয়সলৈ আনিব লাগিব মই ছোৱালীকো ঘৃণা কৰা নাই কিন্তু ছোৱালীবিলাকে যে লাট মাৰে কেলৈ লাট মাৰিব নালাগে এই কথাটো কৈছোঁ দাদা বুলি কৈ পেলাই আকৌ গধূলি সময়ত বেলেগ এজন দাদাৰ লগত কি হয় প্ৰেম প্ৰীতি এই কথাটো বেয়া লাগে আজি ছোৱালীজনী বাইকত গুচি যাব ঘৰৰ বাপা মাকে গম নাপায় ইজ্জতৰ কথা কোনো ভেলুলেশ্যন নাই চিনি নাপায় সেইখিনি কথা ক'লোঁ তোমাৰ ছোৱালীজনী হ'লে ঘৰত হোৱা ছোৱালী আজিকালি নাই আজিকালি ধিটিকালি মেলি খোৱা জিন্স পেণ্ট পিন্ধা বিচনাত মুতা এইবোৰহে আছে আজিকালি ফেশ্বনত থকাহে আছে তোমাৰ ঘৰৰ ছোৱালী নাই কালি তোমাৰ ঘৰত চোতালখন যদি নাখাইব কালি পিঠা এটা যদি বনাব নাজানে তোমাৰ আমাৰ অসমীয়া সমাজত গৌৰৱ থাকিব জানো নেথাকে যে আমুক পাৰ্থই কি ছোৱালী পাতিলে সেইকাৰণে তোমাক এইখিনিকে মই সতৰ্ক কৰি ধন্যবাদ তোমালৈ জ্ঞাপন কৰিছোঁ আৰু তোমালৈও আশা ৰাখিছোঁ যাতে তুমি ভৱিষ্যত ডাঙৰ হৈ ভাল ধনী মানুহৰ ছোৱালীজনীৰ লগত লাইন নোলোৱা যাতে ছোৱালীজনীয়ে তোমাৰ মগজটো কেতিয়াও ধ্বংস কৰিব